নেমসু জিন্দাবাদ 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 নেমসু ওয়েলকাম 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 নেমসু জিন্দাবাদ 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 বদরুল ইসলাম জিন্দাবাদ 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 হয় আজি বিজনী জিলা সমিতিৰ উদ্যোগত পশ্চিম বিজনী জিলা সমিতিৰ মানে আঞ্চলিকৰ সহযোগত আজি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় আৰু উক্ত সভাত মই নিজে উপস্থিত আছিলোঁ আৰু আমি এটা কথা আজি সভাখনত কৈছোঁ যে আমাৰ যি সংখ্যালঘু যি জাতি যি মুছলমান সংখ্যালঘু যি জাতি সেই জাতিটোক যদি আমি অন্য জাতিৰ লগত আমি তুলনা কৰিব পাৰোঁ বা যাওঁ তেতিয়াহ'লে আমাৰ সমাজখন এটা সুস্থ সমাজ গঢ় দিব লাগিব আমি কৈছোঁ যে আজি সভাখনত যে আমি সংখ্যালঘু সমাজৰ পৰা ড্ৰাগছ আমি মুক্ত কৰিব লাগিব জুৱা মদ আদি বাল্য বিবাহ আদি কৰি যিকোনো সমস্যা মানে যিবোৰ নেকি আমাৰ সমাজৰ ব্যাধি সেই ব্যাধিবোৰ আমি সম্পূৰ্ণৰূপে ত্যাগ কৰি যদি আমি উচ্চ শিক্ষিত আমি ল'ৰা ছোৱালীবোৰ বনাব পাৰোঁ তেতিয়া আমি আমাৰ সমাজখন আমি অন্য সমাজৰ লগত আমি থিয় হ'ব পাৰিম গতিকে আজি বিজনী জিলা সমিতিয়ে যি ধৰণৰ সজাগতা সভা তেওঁলোক অনুষ্ঠিত কৰিছে এটা শ মানুহ আমাৰ উপস্থিত আছিল বয়োজ্যেষ্ঠসকল আছিল আমাৰ যুৱকসকল আছিল আমাৰ নেমছু বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল আছিল আৰু আমাৰ সন্মানীয় সভাপতি মহোদয় আহিছিল তেওঁ বিশেষ কামৰ কাৰণে যাব লগা হ'ল গতিকে মই এইখন সভাত থাকি আজি মই বিজনী জিলা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ সমাজত যাতে তেওঁলোকে বিভিন্ন সময়ত সজাগতা সভামূলক তেওঁলোকে পাতি যাতে আমাৰ সমাজখন এটা ভাল মানে গতিত তেওঁলোকে গতি কৰিব পাৰে তাৰ কাৰণে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।